নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, ৰাতি 12 পৰা 3 আৰু পুৱা 3 পৰা 5 বজাৰ ভিতৰত যদি আপুনিও সাৰ পায়, তেন্তে এই কথাটো জানি হয়তো আপুনি বহু সুখী হ'ব, নাইবা আপোনাৰ শৰীৰ ভয়ত কঁপি উঠিব। ৰাতি 12 হওক নাইবা পুৱাৰ 5, দুয়োটা সময়ৰ মাজত বহু পাৰ্থক্য আছে। আজিৰ ভিডিঅ'টিত আপোনালোকে এই দুয়োটা সময়ৰ পাৰ্থক্য জানিবলৈ পাব, গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বহু লোকে ৰাতি 12 পৰা 3 বজাৰ মাজৰ সময়খিনিক বহু অশুভ মানে। অনেক লোকৰ মতে ৰাতি 12 পৰা 3 বজাৰ সময়খিনিত কলা শক্তিবোৰ জাগ্ৰত হয়, সেইবাবে এই সময়খিনিত কলা শক্তিৰ প্ৰভাৱ বহু অধিক হয়। অৱশ্যে এই ধাৰণা কিমান দূৰ সত্য সেয়া কোনেও ভালদৰে নাজানে। তথাপিও বহু লোকে মানে যে ৰাতি 12 পৰা 3 বজাৰ ভিতৰৰ সময়খিনি ভাল নহয়, কাৰণ এই সময়তেই তান্ত্ৰিকসকলেও নিজৰ ক্ৰিয়া কৰে আৰু তেওঁলোকৰ বাবে এই সময় বহু শুভ হয়। এনে ক্ষেত্ৰত কিছু কিছু ঠাইততো ৰাতি 12 পৰা 3 বজাৰ সময়ছোৱাত মন্দিৰৰ দৰ্জাও বন্ধ কৰি দিয়ে। এই সময়খিনিত নাতো চিঞৰ বাখৰ হয় আৰু নাতো কোনো ব্যক্তি বাহিৰলৈ ওলায়, যাৰ বাবে এই সময়খিনিক কিছু লোকে আত্মাবোৰৰ সময় মানে। এনে মনা হয় যে এই সময়খিনিত নাতো মহিলাসকলে বাহিৰলৈ ওলাব লাগে আৰু নাতো অকলে কোনোবা ক'ৰবালৈ যাব লাগে। কিন্তু মনত ৰাখিব, এই সময়খিনিত যদি অকলে ক'ৰবাত যাব লগাও হয়, তেন্তে সংকটমোচন হনুমানদেৱৰ নাম ল'ব, তেতিয়া সকলো সংকট আপোনাৰ পৰা আঁতৰি থাকিব। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক যে আচলতে 3 পৰা 5 বজাৰ সময়খিনিত কিয় কিছুমান মানুহৰ টোপনি ভাগি যায়। সঁচাকৈ ভগৱানে আমাক কিবা সংকেত প্ৰদান কৰে নেকি, নে ই কেৱল আমাৰ ভ্ৰম? তেন্তে আহক ইয়াৰ বিষয়েও জানি লওঁ। বন্ধু বান্ধৱীসকল, এইটো কোনো সাধাৰণ কথা নহয়। প্ৰায় আমি গভীৰ টোপনি মৰাৰ স্বত্বেও 3 পৰা 5 বজাৰ ভিতৰৰ সময়খিনিতেই হঠাৎ সাৰ পাই যাওঁ, যিয়ে ইয়াক ৰহস্যৰ মাজলৈ ঠেলি দিয়ে। বহুবাৰতো এনেকুৱাও হয় যে এলাৰ্ম নিদিয়াকৈও আমি ঠিক এই সময়খিনিতেই সাৰ পাই থাকোঁ। এনেবোৰ কথাৰ ওপৰত আমি নিশ্চয় ধ্যান দিব লাগে, কাৰণ মনুষ্যৰ আশে পাশে এনে বহু প্ৰকাৰৰ অদৃশ্য শক্তি বিদ্যমান থাকে, যাৰ বিষয়ে আমাৰ একো জ্ঞানেই নাথাকে। ৰাতি অকস্মাৎ নিদ্ৰা ভংগ হোৱা, অনিদ্ৰা আদি সমস্যাও হ'ব পাৰে, কিন্তু এই সময়ছোৱাত বহুবাৰ আমাৰ শৰীৰে আমাক কিছুমান এনে সংকেতো দি যায়, যাৰ বিষয়ে আমি কল্পনাও কৰিব নোৱাৰো। এই সংকেতে আমাক আধ্যাত্মিক শক্তি অনুভৱ কৰায়, যাৰ বিষয়ে জনাটো বহু প্ৰয়োজন। বন্ধু বান্ধৱীসকল, এনে মনা হয় যে যিজন ব্যক্তিৰ টোপনি এলাৰ্ম নিদিয়াকৈও প্ৰায় 3 পৰা 5 বজাৰ ভিতৰতেই ভাগি যায়, তেন্তে বিশেষভাৱে ঈশ্বৰে তেওঁলোকক বহুত সুখত থকাটো বিচাৰিছে, কাৰণ ঈশ্বৰে এই সময়ছোৱাত সেইসকল লোককহে জগায় যিসকলে প্ৰকৃত নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰে, নাইবা যিয়ে ভাল কৰ্ম কৰে। তেন্তে ঈশ্বৰে তেওঁক এইটো সংকেত দিয়ে যে আপোনাৰ পৰিশ্ৰমৰ ফল আপুনি নিশ্চয় লাভ কৰিব। সেইবাবে তেওঁলোকক এবাৰ নহয় বৰং অনেকবাৰ এই সময়ছোৱাতেই জগায়। আপোনালোকক জনাই দিওঁ, 3 পৰা 5 বজাৰ সময়খিনিকেই ব্ৰহ্ম মুহূৰ্ত বুলি কয়, আৰু এই সময়ছোৱাত দেৱ দেৱতাসকল জাগ্ৰত হয়। ব্ৰহ্ম মুহূৰ্তত উঠি স্নান কৰাটো বহু শুভকাৰী বুলি আমাৰ গ্ৰন্থবোৰত লিখা আছে। এই সময়খিনি ধনাত্মক উৰ্জাৰে ভৰি থাকে, যিয়ে ব্যক্তিক নতুন উৰ্জা আৰু শক্তি প্ৰদান কৰে। লগতে এই সময়ছোৱাত সেইসকল লোকেও সাৰ পায় যিসকল ভগৱানৰ প্ৰিয় হয় আৰু ভগৱানক শুদ্ধ মনেৰে স্মৰণ কৰে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।